নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই কৰি আছোঁ দহি গুঠি আছোঁ, মণি দহি। মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিছোঁ, আমি যেতিয়া মণি দহি কৰোঁ, এই মণিটোত সূতাডাল কেনেকৈ ইমান সহজভাৱে ভৰাব পাৰি তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই তেনেকেই কৰোঁ অতি সহজভাৱে। চবেই দহি কৰেই, মণি দহি। মই কেনেকৈ কৰোঁ আপোনালোকে চাওকচোন। এয়া মই সূতাডালত এই মণিটো ভৰাই ল'লোঁ। এতিয়া এইটো ভৰালোঁ, এইডাল ভৰালোঁ। এতিয়া এই সূতাডাল ইয়াত মই কেনেকৈ ভৰাম। এতিয়া এটা বেজী লৈ ল'ব আপোনালোকে। এটা বেজীত এনেকৈ সূতাডাল ভৰাই ল'ব। দুডলীয়া বা তিনডলীয়া হ'লেও হ'ব। আৰু সূতাডাল এনেকৈ গাঁঠি এটা দি দিব মূৰত, যাতে খুলি নাযায়। সূতাডাল বেছি দীঘল নহয়, ইমানখিনিমান হ'লেই হ'ব। এতিয়া এই সূতাডাল এনেকৈ মেলি লৈ পেলাই এই যিডাল ৰঙা সূতা আছে সেইডাল এইফাল দি এনেকৈ উলিয়াই দিব। এনেকৈ উলিয়াই দিয়াৰ পিছত এইটো চাওক, এইটো ভিতৰত ক'লা সূতাডালৰ ভিতৰত ৰঙাডাল সোমাই গ'ল। এতিয়া এই মণিটোৰ ভিতৰৰে মই বেজীটো এনেকৈ সোমোৱাই দিম। আৰু চাবচোন কেনেকৈ সূতাডাল এইফালে গুচি আহে। এয়া হয়নে একেবাৰে ইজি। আকৌ এবাৰ মই দেখুৱাই দিওঁ আপোনালোকক। খুলি মই দেখুৱাই দিছোঁ। এনেকৈ সূতাডাল এইফালে ল'লোঁ, লৈ এতিয়া মণিটোৰ ভিতৰৰে এনেকৈ বেজীটো সোমোৱাই দিয়াৰ লগে লগে সেইটো এনেকৈ গুচি আহিল। আৰু এতিয়া অতি সহজভাৱে এনেকৈ বান্ধি দি পেলাই বাকীখিনি কৰিব পৰা যায়। ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।